এখন কেলা জেউৰা উঠাই দিছো প্ৰথমতে হেল্ল' গাইজ প্ৰথমতে আপোনালোক সকলোকে ভোগালী বিহুৰ সেৱা ভৰা শুভেচ্ছা জনাইছোঁ আৰু মেজি জুয়ে যেন আপোনালোকৰ সকলোৰে অপায় মংগল দূৰ কৰক তাৰ কামনা কৰি এতিয়া খৰি নিব আহিছো মানে মেজি পাতিব লাগিব কাৰণ দুটা মেজি বনাব লাগিব আৰু বতৰটো ভাল নহয় চ' সোনকালে খৰিটো নিলো খৰি ৰেডি আৰু এতিয়া কাটি কুটি আৰু মেজিটো বনাম এইফালেও আছে বাঁহ খৰি খৰি ফালিলে খৰি ফালিলো মেজি জাপিছো ঠিক আছে ভাগে ভাগে কাম কৰি আছো আমি এইটো ৰেডি হৈ গ'ল মেজি আহিল মইনা মাঘৰ বিহু আহিল পোৱালীকেইটাই এই কি কৰিছে ভেলাঘৰ বনাইছে বলক দেখাই লওঁ সিহঁতৰ কষ্টটো বোলে অলপ দেখাই দিব লাগে দুটা সৰু সৰু পোৱালি কিন্তু এটা বিহু লাগিছে ন গাত লাগিছে নাই বিহু তই কেইদিন লাগিলে ভেলাঘৰটো বনাওঁতে পোৱালীকেইটাই দেখিছে নহয় ভেলাঘৰ বনাই কমপ্লিট কৰি দিলে ত' বাপুতি সাহোন বিহুটো কিমান ইম্পৰ্টেণ্ট গম পাইছে এয়া হৈছে কলগছৰ কলপতৰাৰ পৰা বনোৱা খোল আৰু এয়া দেখিছেই এয়া হৈছে কলপাত মানে একচুৱেলি কি হয় কলপাত আৰু খোলত খোৱা আমেজটোৱে বেলেগ চ' এয়া কাটি কুটি চব ৰেডি হৈ গ'ল A few moments later. মানে ঘৰৰ ওচৰতে মেজি পাতিছে চ' আপোনালোকক দেখাম বলক মানে বহুত ধুনীয়া ডেক'ৰেশ্যন কৰিছে চাই ল'ব আপোনালোকে চালেহে গম পাব মানে কিমান ধুনীয়া লাগিছে চ' বলক বহুত ধুনীয়া লাগিছে আৰু মানে মই এতিয়া ভিতৰলৈ সোমাই যাম আৰু আপোনালোকক মই প্ৰতিটো বস্তু দেখাই যাম আৰু কি হয় কৈ যাম চ' চাই লওক এইটো হৈছে বৰ মেজি এইটো উৰুকাৰ পাছদিনা ৰাতিপুৱা জ্বলায় গা পা ধুই জ্বলায় আৰু সকলোৱে অগ্নি দেৱতাৰ ওচৰত সেৱা লয় আৰু মাহ প্ৰসাদ খাই সকলোৱে মিলি একেলগে মেজিৰ তলত জা জলপান খালে দেখিছে ম'হ যুঁজ হৈ আছে ম'হ যুঁজৰ মানে কি হয় খেৰেৰে বনাইছে আৰু এই দুজন ম'হ ৰখীয়া মানে যুঁজ কৰোঁতে লাগে ন পলক দেখাই গৈ আছোঁ ভিতৰলৈ ম'হ দুটা কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব ৰাতি এফালে খানা হ'ব দেখিছে চিতল মাছ আৰি থোৱা আছে চাই লওক এয়া দেখিছে ফাৰ্ষ্টতে আনিছে আপোনাৰ ধান কটা দাৱনীয়ে ধান কাটিছে তাৰপিছত এয়া ডাঙৰি আনিছে আৰু এয়া লখিমী আনিছে আৰু লখিমী আনি ভঁৰাল ঘৰত ৰাখিব এখন চালনী জাপি আৰু এইটো হৈছে যিটো মেইন ঘৰ মানে এইটোৱে হৈছে ভেলাঘৰ ভেলাঘৰৰ ভিতৰৰ পৰা দেখাইছোঁ চাই লওক তাৰপিছত বাহিৰ দেখাই দিম মজাকৈ আৰু এনেকৈ থাকিব লাগিব ৰাতি এনেকৈ কটাব লাগিব এতিয়াতো দেখিছে SOP দি দিলে ফিৰ এইটো কি ঘৰ ভেলাঘৰ থাকিবা নেকি ৰাতি আৰু এইখন হৈছে গৰু গাড়ী আৰু এইফালে এইটো হৈছে সৰু মেজি আৰু ফাৰ্ষ্ট প্ৰাইজটো কি ছেকেণ্ড থাৰ্ড আৰু ফ'ৰ্থ ছেকেণ্ড বোলে তুমি কৈছা চাইকেলখন তুমি লৈছা নাই টিকেট এতিয়া আমি পোৱালীয়ে মই আহি আছো ক'ত আহিছো পোৱালি মেজি চাবলৈ মেজি A few moments later. জুই জ্বলি গ'ল সৰু মেজি জ্বলি গ'ল জ্বলা ধৰ 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 খৰি ধৰ দে ককাৰ লগত খৰি ধৰকে যা জুই জ্বলি গ'ল সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনালো এনে খানা বনি আছে এয়া দেখিছে ইয়াত খোল হয় খোল মাংস ক'তছে এইয়া হৈছে মাংস কুকুৰাৰ মাংস ললো মাংস মাংস কি বনিছে কওক মাছৰ জোল হ'ব আৰু কি বনিব মাংস আলুৱে পালেং বিলাহী মাছৰ জোল বাইদেউ খোৱা ধুনু খোৱা এতিয়া মজাকে খাব লাগে তো ৰেডি গো তিনটা বাজিছে ৰাতিপুৱা হ'ব হ'ল এখন কেলা জেউৰা উঠাই দিছো এখন চলাবগৈ লাগিব শুই থাক কেলা চেক্সিকে A few moments later. এইফালে ৰাতিপুৱা আহিলো এই মালিক অগ্নি দেৱতাই নমঃ হা এইটো বাদ দিয়ক হেপী বিহু কেতিয়া জ্বলালে ভাইটিয়ে বোলে চিঞৰ এটা মাৰিম বুলি কৈছিলে নামাৰিলে বোলো মোৰ অলপ মানে শুই উঠা দেৰি হ'ল
চ' বৰ মেজিটো জ্বলাই দিলে একো নাই, অলপ জুই তাপ পালেই হ'ল আৰু এয়া হ'ল মোৱা আলু আৰু এতিয়া মানে মোৱা আলু আৰু ৰঙা আলু এতিয়া আমি খাম। মানে কিবা পৰম্পৰা আছে যে মোৱা আলু খাব লাগে আৰু ৰঙা আলু খাব লাগে, চ' তাকে নিভাই আছোঁ। আৰু কাঠ আলুও খাব লাগে, চ' কাঠ আলু ভাজি খাম। আৰু কোনোবাই যদি জানে কমেণ্ট কৰি জনাবচোন কিয় খাব লাগে। আৰু শেষত সকলোকে বিহু খাবলৈ বুলি নিমন্ত্ৰণ জনালোঁ।